তিনিজন ভাতৃয়ে নিজ ভগ্নীৰ নামেৰে যোৰহাটত প্ৰতিষ্ঠা কৰিছিল এখন ব্যৱসায়িক প্ৰতিষ্ঠান। 1992 চনতেই প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠানে তাহানিৰ পৰাই যোৰহাটৰ ৰাইজৰ মাজত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে জন্ম লাভ কৰা এই প্ৰতিষ্ঠান এতিয়া হৈ পৰিল এক বৃহৎ পৰিয়াল। বহু নিবনুৱা যুৱক যুৱতীৰ উপাৰ্জনৰ থল। উজনি অসমৰ অন্যতম সফল ব্যৱসায়িক প্ৰতিষ্ঠান মনীষা বেকাৰ্ছৰ এতিয়া অত্যাধুনিক শাখা নগৰৰ মাজমজিয়াত আজি শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণি অনুষ্ঠানত তথা যোৰহাটৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে এগছি বন্তি প্ৰজ্বলন কৰি ফিতা কাটি শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে এই শাখাৰ লগতে এখনি অসমীয়া থলুৱা খাদ্যৰ লগতে অন্যান্য সকলো ধৰণৰ পশ্চিমীয়া দাক্ষিণাত্য খাদ্যৰ জুতি ল'ব পৰাকৈ গুড বাইট নামেৰে এখন ৰেষ্টুৰেণ্টৰো আৰম্ভ কৰা হয়। উল্লেখ্য যে টিয়কৰ লাডৈগড় অঞ্চলৰ তিনিজন ভাতৃয়ে তেওঁলোকৰ ভগ্নীৰ নামত 1992 চনত থুলমূলকৈ মনীষা বেকাৰ্ছ নামেৰে যোৰহাটত এখন সৰু প্ৰতিষ্ঠান আৰম্ভ কৰি পাছৰ পৰ্যায়ত অধিক অধ্যৱসায় তথা সততাৰ জৰিয়তে অসমৰ বিভিন্ন জিলাত মনীষা বেকাৰ্ছৰ শাখা মুকলি কৰি প্ৰায় 500ৰো অধিক নিবনুৱা যুৱক যুৱতীক সংস্থাপন দি সামাজিক দায়িত্ব পালন কৰি নিজৰ লগতে সকলোকে স্বাৱলম্বী কৰি তুলিছে। আনহাতে বৰ্তমান কনিষ্ঠ ভাতৃ অংকুৰ বৰুৱাই প্ৰত্যক্ষভাৱে ব্যৱসায়টিক প্ৰতিদিনেই ন চিন্তাৰে আগুৱাই নিবলৈ এইদৰে চেষ্টা চলাই গৈছে দুই ভাতৃৰ সহযোগত। বৰ্তমান মনীষা বেকাৰ্ছ কেৱল ব্যৱসায়িক প্ৰতিষ্ঠান হৈ থকা নাই, মনীষা এতিয়া এক বৃহৎ পৰিয়াল, শ নিবনুৱাৰ জীৱিকাৰ থল। সেয়ে কেৱল ব্যৱসায়িক স্বাৱলম্বিতাৰ মাজতে সীমাবদ্ধ নাথাকি সাধ্য অনুসাৰে সামাজিক দায়িত্ববোধ তথা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বৰুৱা পৰিয়ালে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সমূহ টিয়কবাসীয়ে আদৰণি জনাইছে। আমাৰ মনীষা বেকাৰ্ছে অন্য এটি প্ৰতিষ্ঠান টিয়কত আমি আৰম্ভ কৰিলোঁ। আমাৰ ইয়াত গুড বাইট নামেৰে এখন ৰেষ্টুৰেণ্টো আমি তৈয়াৰ কৰিছোঁ। আমাৰ আশা আমাৰ টিয়কৰ ৰাইজে বা অন্যান্য জিলাসমূহৰ ৰাইজে বা অসমৰ ৰাইজে আমাৰ এই মনীষা বেকাৰীক আগৰ পৰা যি ধৰণে মৰম কৰি আহিছে এতিয়া আকৌ মৰম কৰিব। আমাৰ গোটেই পৰিয়ালটোৱে তাকেই কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ টিয়কত অন্য এখন বিপণী আছিল, তাৰ কাষতে টিয়ক আৰক্ষী চকীৰ আৰক্ষী থানাৰ কাষতে আমি নতুনকৈ এখন বিপণী আমি আৰম্ভ কৰিছোঁ, যাৰ তলত থাকিব মনীষা বেকাৰ্ছ আৰু ওপৰ মহলত থাকিব এখন গুড বাইট ৰেষ্টুৰেণ্ট। আৰু ৰেষ্টুৰেণ্টত বিভিন্ন আমাৰ অসমীয়া বা অন্যান্য খাদ্য সম্ভাৰেৰে আমি পৰিপুষ্ট কৰাৰ চেষ্টা কৰিছোঁ। আমি আশা ৰাখিম আমাৰ সমূহ ৰাইজে আমাৰ এই প্ৰচেষ্টাক, মনীষা পৰিয়ালৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক যাতে খুব সুন্দৰভাৱে গ্ৰহণ কৰে। খাদ্যবস্তু প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ দুই এটা ভুলভ্ৰান্তিও হ'ব পাৰে, তাক যাতে আপোনালোকে সুস্থ সমালোচনা কৰি আমাৰ এই ব্যৱসায়টোৰ লগত থকা 500তকৈও অধিক পৰিয়ালক যাতে আপোনালোকে সহায় সাৰথি আগবঢ়ায়, তাৰ বাবে আমি কামনা কৰিছোঁ। আমাৰ ব্যৱসায়টোৰ লক্ষ্যই হৈছে আমাৰ নিবনুৱা সমস্যাৰ অলপ হ'লেও যৎকিঞ্চিত হ'লেও আমি যাতে নিবনুৱা সমস্যা দূৰীকৰণ কৰিব পাৰোঁ, তাৰ আমি চেষ্টা কৰি আহিছোঁ। আৰু আমাৰ কৰ্তব্য কাৰণ সামাজিক অনুষ্ঠানৰ লগত বা আমি সমাজখনৰ প্ৰতিও কিছুমান আমাৰ দায়বদ্ধ আছে। এই সমাজখনৰো আমি সুখ দুখত সমভাগী হ'বলৈ মনীষা পৰিয়ালে সদায় চেষ্টা কৰি আহিছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ আমি সদায় কামনা কৰিম। অন্যান্য বিপণীসমূহৰ দৰে টিয়কত আজি অনুষ্ঠিত কৰা বা আজি আৰম্ভ কৰা এই বিপণীখনেতো আপোনালোকৰ সহায় সহযোগ কামনা কৰিলোঁ আৰু আপোনালোকক সুস্থ দিহা পৰামৰ্শ কামনা কৰিছোঁ। ধন্যবাদ।